নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এফালে যাম, ক'ত যাম আপোনালোকক দেখাই আছোঁ, চাই থাকিব। বেটিও একেবাৰে ষ্টাইল কৰি ল'লে, ময়ো কৰি ল'লোঁ। গোটেইকেইজনী এতিয়া আমি তিনিজনী যাম ওলাই। এফালে লিপষ্টিক ঘঁহি লৈছে বেটিয়ে, সৰু বেটিয়ে। আজি বোলে ফটো মাৰিবগৈ, সেইটো কাৰণে তাইকে লিপষ্টিকখিনি লুকুৱাইছে। তাৰপাছত এনেকৈ ওলাই আহিলোঁ। আমি স্কুটিখনেই লৈ যাওঁ নে কিহতে যাওঁ, গাড়ীতে যাওঁ নে চিন্তা কৰি আছোঁ। এতিয়া স্কুটিখনকে লৈ আহিলোঁ। তাৰপাছত এনেকৈ ৰাস্তাত আহি মন্দিৰলৈ যাম। মন্দিৰৰ কাৰণে কিবা কিবি বজাৰ কৰি লৈছোঁ। ইয়াতে দোকান আছে, মাটি চাকি বনোৱা দোকান আছে। এইখনতে কিনি লৈছোঁ। ক'লা কাপোৰ কিবা কিবি দান দিবলৈ পাইছে, সৰু বেটিও দুইজনীও পাইছে, কিন্তু বজাৰখিনি কৰা হোৱাই নাই। সেইটো কাৰণে একেবাৰে বজাৰখিনি কৰি লওঁ বুলি বজাৰত সোমালোঁ। বজাৰত সোমাই এয়া আপোনালোকেও আহিব পাৰে। বৰবৰুৱাত আছে আমাৰ ইয়াত মাটি চাকি বনোৱা মাটিৰৰ বস্তু, টেকেলি চেকেলি চবেই পাব। এনেকৈ পাই গ'লোহি মন্দিৰত পাই এতিয়া সকলো মানুহ 11-12 বাজিব হৈ গ'ল। আমাৰ অলপ বজাৰ চজাৰ কৰোঁতে দেৰিও হৈ গ'ল। সেইটো কাৰণে মন্দিৰটোৰ পিছপিনে ঘৰ আছে, পণ্ডিতজনৰ ঘৰ হয়, ওচৰতে আছে। সেয়া মই মাতি লৈ আহিছোঁগৈ। মন্দিৰত চাকি তাকি চবেই ৰাতিপুৱাই জ্বলাই থৈ গ'ল। পণ্ডিতজন আহিলে আৰু এগৰাকী মানুহ আহিলে আমাৰ পাছতে। এয়া চাকি তেওঁ দিছে। আমাৰ এয়া দান দিবলৈ পাইছে। 2খন চাকি জ্বলাই 2টা টোপোলা দি এনেকৈ চুৱাওঁতে পাইছিলে। সেইটো কাৰণে ইয়াতে দানটো দি থৈ যাবলৈ আহিলোঁ। চাকি তাকি জ্বলাই হৈ গ'ল, সেৱা কৰালোঁ দুইজনীকে। এতিয়া যাওঁগৈ। ঠিক আছে, এতিয়া সেৱা চেৱা কৰি ল'লোঁ। মন্দিৰত এতিয়া দেৰি হৈ গ'ল, কোনো নাই। এগৰাকী আহিছে আৰু এতিয়া আমি গৈ থাকোঁ। সেৱা কৰিলা?